অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা হ'ল কোনোবাই ফেমাছ হৈ চৰি ক'লে প্ৰথমবাৰ এনেকুৱা হ'ল কোনোবা কোৰিঅ'গ্ৰাফাৰক অসমৰ জনতাই নচুৱালে একুৱামেনক মাৰ্ভেলত স্থান দি চৰ্চা আৰু চাৰ্চৰ বিষয় হ'ল অভিনেত্ৰী খুচৰাত আমাৰ ৰাইজ এনেও ভাল জন্মৰ পৰা এতিয়ালৈ সকলো খুচৰি পেলালে কিছুদিন পূৰ্বৰ ইণ্টাৰভিউত জুলুঙাৰ মেকুৰীটোৱে ওলাই পৰিল নাহাহো বুলি শপত খালেহে কম এগৰাকী অভিনেত্ৰীয়ে বোলে গুৱাহাটীত ধাৰাবাহিক এখনত অভিনয় কৰি থকাৰ বাবে অফাৰ পায়ো বলিউডলৈ নগ'ল ছ'চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া Are you comedy me? ইয়াৰ পাছতে এগৰাকীয়ে হিমাক্ষী কলিতা নেকি বুলি সুধি ছ'চিয়েল মিডিয়াত জিটো ল'লে বহু সময় লাগিব ক'বলৈ মোক নাচাত কাম কৰিবলৈ মাতিছিল ঘৰত মটৰ এটা ঠিক কৰি থকাৰ বাবেহে নগ'লো মই অইলত চাকৰি পাইছিলোঁ কিন্তু গাঁৱত জব কাৰ্ডত কাম কৰি থকাৰ বাবে নগ'লো মোক অলিম্পিক খেলিবলৈ মাতিছিল ভণ্টিৰ লগত লুকা ভাকু খেলি থকাৰ বাবে নগ'লো